Hi friends, কি খবৰ? মই অভি আপোনালোকলৈ লৈ আহিছোঁ কেইটামান মোষ্ট ইম্পৰ্টেণ্ট জিকে যিকেইটা অসমৰ পৰীক্ষাসমূহত প্ৰায় আহি থকা দেখা যায়। আহক তেন্তে আমাৰ আজিৰ এই ভিডিঅ'টি আৰম্ভ কৰোঁ। অসমৰ প্ৰথম মহাবিদ্যালয়খনৰ নাম কি? অসমৰ প্ৰথম মহাবিদ্যালয়খন হৈছে কটন মহাবিদ্যালয় গুৱাহাটী 1901। অসমৰ প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম কি? অসমৰ প্ৰথম বিশ্ববিদ্যালয়খন হৈছে গুৱাহাটী বিশ্ববিদ্যালয় গুৱাহাটী 1948। অসমৰ প্ৰথম ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়খনৰ নাম কি? সেইখন হৈছে ডন বস্কো বিশ্ববিদ্যালয় গুৱাহাটী 2009। অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয়খনৰ নাম কি? সেইখন হৈছে অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড় 1947 চন। অসমৰ প্ৰথম ফিল্ম ষ্টুডিঅ'টোৰ নাম কি? সেইটো হৈছে জ্যোতিচিত্ৰবন 1968। অসমৰ প্ৰথম উচ্চ ন্যায়ালয়খন কি? সেইখন হৈছে গুৱাহাটী উচ্চ ন্যায়ালয় গুৱাহাটী 1948 চন। অসমৰ প্ৰথম মানসিক চিকিৎসালয়খনৰ নাম কি? সেইখন হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ মানসিক চিকিৎসালয় তেজপুৰ। অসমৰ প্ৰথম আলোচনীখনৰ নাম কি? সেইখন হৈছে অৰুণোদয় 1846 চন। অসমীয়া প্ৰথম কথাছবিখনৰ নাম কি? সেইখন হৈছে জয়মতী 1935 চন। অসমীয়া প্ৰথম ৰঙীন কথাছবিখনৰ নাম কি? সেইখন হৈছে ভাইটি 1972 চন। অসমৰ প্ৰথম দৈনিক ইংৰাজী বাতৰি কাকতখনৰ নাম কি? সেইখন হৈছে দ্য আছাম ট্ৰিবিউন 1946 চনৰ পৰা বৰ্তমানলৈকে। অসমৰ প্ৰথম ছপাশাল কিমান চনত ক'ত স্থাপিত হৈছিল? মিছন ছপাশাল শিৱসাগৰ 1844 চনত। অসমৰ প্ৰথম লোক আদালত ক'ত অৱস্থিত? হাজোত 12 ডিচেম্বৰ 1987। অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি? সেইখন হৈছে ল'ৰা বন্ধু 1888। অসমৰ প্ৰথম মহিলা আলোচনীখনৰ নাম কি? সেইখন হৈছে ঘৰ জেউতী 1927। প্ৰথম অসমীয়া আধুনিক নাটকখনৰ নাম কি? ৰামনৱমী 1857 চন। অসমীয়াত প্ৰথম ছপা কৰা কিতাপখনৰ নাম কি? ধৰ্মপুস্তক 1813। অসমীয়া প্ৰথম কাৰ্টুন ছবিখনৰ নাম কি? সেইখন হৈছে পৰিণাম 1989। ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত প্ৰথম দলংখনৰ নাম কি? সেইখন হৈছে শৰাইঘাট দলং 1962 গুৱাহাটী। অসমৰ প্ৰথম অৰ্জুন বঁটা বিজয়ী কোন? ভোগেশ্বৰ বৰুৱা 1966। ভিডিঅ'টি কেনে পালে জনাব আৰু যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ আহিম নতুন কেইটামান জিকে লৈ। আজিলৈ বিদায়। জয় আই অসম।